নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত এটা বিশেষ ইনফৰমেশ্যনৰ উদ্দেশ্যে আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আমি সকলোৱে জানো আমাৰ প্ৰত্যেকখন বিদ্যালয় SHVR অৰ্থাৎ স্বচ্ছতা এৱম হৰিত বিদ্যালয় ৰেটিং এই পৰ্টেলত গৈ বিদ্যালয়খনে পঞ্জীয়ন কৰিব লাগিব। আগতে আমাৰ এই এক্টিভিটিবিলাক অফলাইন কৰা আছিলে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যিহেতু এইটো এটা পৰ্টেল, সেই কেন্দ্ৰীয় চৰকাৰৰ পৰ্টেলত এবাৰ গোটেই প্ৰক্ৰিয়াটো অনলাইন প্ৰক্ৰিয়াৰে আপডেট হোৱাটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সেই উদ্দেশ্যে আমাৰ স্বচ্ছতা এৱম হৰিত বিদ্যালয় পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াটো আগষ্টতে আৰম্ভ হৈছিলে আৰু ছাৰ্ভে প্ৰক্ৰিয়াটো ছেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত প্ৰত্যেকখন বিদ্যালয়ে এই ছাৰ্ভে গোটেই ক্ৰিয়াকলাপবিলাক গোটেই পদক্ষেপখিনি সম্পূৰ্ণ হোৱাৰ কথা সকলোৱে গম পাইছিলে। এতিয়া ছাৰ্ভে কৰিবৰ কাৰণে আমাৰ তাত 6টা এৰিয়া আছিলে। সেই 6টা এৰিয়াৰ ক্ষেত্ৰত ৱাটাৰ, টয়লেট, হেণ্ড ৱাশ্বিং এণ্ড সোপ, মেইনটেনেন্স, বিহেভিয়াৰেল চেঞ্জ, কেপাচিটি বিল্ডিং, মিছন লাইফ এক্টিভিটি, এই 6টা এক্টিভিটিৰ ওপৰত কিছুমান কুৱেশ্যনাৰী আছিলে আৰু সেই কুৱেশ্যনাৰীবিলাক সম্পূৰ্ণ ফুলফিল কৰাৰ পিছত বিদ্যালয়খনৰ 15খন ফটো ইয়াতে আপলোড কৰাৰ কথা আছিলে বা আপলোড কৰিব লাগিছিল। এতিয়া সেই 15খন ফটো কি আছিলে সেইটো আমি অলৰেডি PDF আকাৰে পাইছোঁ। অফিচৰ পৰা সেইটো আমাৰ বিদ্যালয়সমূহক জনোৱা হৈছে। পানী ৱাটাৰ টেষ্টিং, টিচাৰৰ স্বচ্ছতাৰ ওপৰত ট্ৰেইনিং বা ডিছপ'জেল মেনেজমেণ্ট মেচিন আছে নাই, নিউট্ৰিশ্যন গাৰ্ডেন, বইজ টয়লেট, গাৰ্লছ টয়লেট, এই গোটেই কথাখিনি ইয়াতে সোমাই আছিলে। কিন্তু আমাৰ যিহেতু গোটেই কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত বা কেন্দ্ৰীয় চৰকাৰৰ তদাৰকত এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ আছে, এতিয়া আমাৰ ভাৰতৰ যিমানখিনি কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য আছে, সেই ৰাজ্যসমূহত এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ উঠাকে নাই। 30 ছেপ্টেম্বৰৰ ভিতৰত 10.20 লাখ বিদ্যালয় এতিয়াও এই স্বচ্ছতা এৱম হৰিত বিদ্যালয়ত ইনিচিয়েটেড দেখাই আছে, যিটোৰ কাৰণে চৰকাৰৰ কিছুমান ষ্টেপ সলনি কৰিবলগীয়া হৈছে। সেইকাৰণে এই গোটেই প্ৰক্ৰিয়াটো যাতে বিদ্যালয়সমূহে সম্পূৰ্ণ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি এই ছাৰ্ভে আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সময়সীমা কিছু বঢ়াই দিয়া হৈছে। এতিয়া 2025 অক্টোবৰ 15 তাৰিখলৈকে বিদ্যালয়সমূহে যিসমূহ বিদ্যালয় ইনিচিয়েটেড হৈ আছে বা আৰম্ভণি কৰাই নাই, সেইবিলাক বিদ্যালয়ে পঞ্জীয়ন আৰু ছাৰ্ভে সমাপন কৰিব পাৰিব। আনকি আমাৰ অসমতো এতিয়াও বহুকেইখন জিলাত বিদ্যালয়সমূহৰ পাৰ্চেণ্টেজটো যথেষ্ট তলত আছে। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। যিখিনি বিদ্যালয়ে ৰেজিষ্ট্ৰেশ্যন কৰিলে তেওঁলোকৰ কোনো অসুবিধা নাই। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।